চলো ফ্ৰেণ্ডছ আপোনালোকে চাই আছে আছামিজ আড্ডা ইউটিউব চেনেল আপোনালোকলৈ লৈ আহিছোঁ এটা মক টেষ্ট পেপাৰ 1ৰ কাৰণে এটা ফুল লেংথ মক টেষ্ট য'ত আপোনালোকৰ 5টা ছাবজেক্ট থাকিব 5টা ছাবজেক্টৰ কাৰণে 30টা কুৱেশ্যন টোটেল 150 কুৱেশ্যনৰ আপোনালোকৰ এটা ফুল লেংথ মক টেষ্ট ইয়েছ আপোনালোকৰ মাজত পৰীক্ষালৈ দুদিন আছে গতিকে এতিয়া আপোনালোকৰ অলৰেডি পঢ়া হৈ গৈছে গতিকে মক টেষ্ট দিয়ক আৰু এই মক টেষ্টটো আপোনালোকে এটা এক্সাম এনভাইৰনমেণ্টত দিব আপোনালোকক লগতে মই OMR চিটৰ লিংকটো মই দি দিম ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলোঁ যে OMR চিটৰ লিংকটো দিম বুলি মই দিব নোৱাৰিছিলোঁ কিন্তু এতিয়া আপোনালোকক মই এই ভিডিঅ'টোৰ তলত পেপাৰখনৰ লিংকটো দিম আৰু লগতে আপোনালোকৰ OMR চিটৰ লিংকটো দিম আৰু পেপাৰখনত অলপ আপোনালোকৰ আখৰ অকমান ধৰিব নোৱাৰা হৈছে গতিকে আপোনালোকে হেতু এডজাস্ট কৰি ল'ব পাৰিব গতিকে ভালকে চাই পেলাই আপোনালোকে পেপাৰখন সম্পূৰ্ণকৈ কৰিব আৰু এটা এক্সাম এনভাইৰনমেণ্টত পেপাৰখন কৰিব আপোনালোকে যদি এক্সাম এনভাইৰনমেণ্টত কৰে মানে ধৰক 2.5 ঘণ্টা টাইম আপোনালোকে 2.5 ঘণ্টা গোটেই পেপাৰখন ল'ব ধুনীয়াকৈ লৈ পেলাই আপোনালোকে 2.5 ঘণ্টাত কমপ্লিট কৰিব তেতিয়া আপোনালোকৰ মানে এক্সাম দিয়া এটা প্ৰিপাৰেচন নিজৰ ঘৰতে হৈ যাব গতিকে তেনেকৈ পেলাই আপোনালোকে সেই পেপাৰখন কৰক আৰু কৰাৰ পিছত আপোনালোকক মই এনসাৰ কিখিনি দিমগৈ অহাকাইলৈ দিম অহাকাইলৈ মই হয় ষ্টৰীত মই আপলোড কৰিম নহলে বা কমিউনিটি টেবত মই দি দিম আপোনালোকক এনসাৰখিনি আপোনালোকে তাৰ পৰা চাই পেলাই আপোনালোকক কিমান শুদ্ধ হ'ল আপোনালোকে এক্সামৰ কাৰণে কিমান প্ৰিপেয়াৰ হৈছে তেতিয়া আপোনালোকে সেইখন চাই গম পাই যাব ঠিক আছে গতিকে লিংকটো আপোনালোকক মই ডেসক্ৰিপচনত দিছো assamizadda.com তাত গৈ আপোনালোকে ক্লিক কৰি পেলাই চাব পাৰিব মানে ডাউনলোড কৰিব পাৰিব ডাউনলোড কৰিব OMR sheet আৰু মানে হেৰি এই পেপাৰ দুইখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ঠিক আছে আৰু লগতে এই পেপাৰখন প্ৰিপেয়াৰ কৰি দিছে নগাঁৱৰ গ্ৰেভিটি ইনষ্টিটিউটত মানে ৰূপজ্যোতি বৰাই তেওঁলোকে প্ৰিপেয়াৰ কৰিছিল এই পেপাৰখন গতিকে তেওঁলোকক মই ধন্যবাদ দিছো পেপাৰখন মোক মানে চেনেলত আপলোড কৰিব দিয়াৰ কাৰণে ঠিক আছে সো আপোনালোকে পেপাৰখন কৰক ইয়াতে বহুত ভাল ভাল কোৱেশ্চন তেওঁলোকে সেট কৰি দিছে গতিকে মানে বহুত ভাল কোৱেশ্চন আপোনালোকে কৰি ভাল পাব মানে মোটামুটি আপোনালোকৰ ধৰক এক্সামৰ যেনেকুৱা টাইপৰ কোৱেশ্চন আহিব তেনেকুৱা টাইপৰ কোৱেশ্চন তেওঁলোকে মানে প্ৰিপেয়াৰ কৰি দিছে গতিকে ঠিক আছে গতিকে দেৰি নকৰো আপোনালোকে মানে এক্সামটো দিয়ক ভালকে দিয়ক অল দা বেষ্ট আৰু আপোনালোকে কিমান মাৰ্কস পায় এনসাৰখিনি পোৱাৰ পিছত আপোনালোকে মোক কমেন্ট কৰি পেলাই জনাবলৈ নাপাহৰিব এই ভিডিঅ'টো তলতে আপোনালোকে কমেন্ট কৰিব নহলে বা যদি মই কমিউনিটি টেবত দিও এনসাৰখিনি আপোনালোকে সেই কমিউনিটি টেবত আপোনালোকে কিমান মাৰ্কস পায় আপোনালোকে মোক কমেন্ট কৰি পেলাই জনাব ঠিক আছে সো আপোনালোকে ডাউনলোড কৰক আৰু এক্সাম দিয়ক ঠিক আছে থ্যাংক ইউ বাই বাই